দিগন্ত বেজবোৰৰ কথা আৰু উৎপল বেজবোৰৰ আবৃত্তিৰে কবিতাৰ শিৰোনাম এটি কবিতা তোমালৈ। মোৰ পৰাই আৰম্ভণি হৈছিল প্ৰেমৰ লানি নিচিকাষত তোমালৈ। তোমালৈ বুলি সাঁচিছোঁ এজোপা মৰম ভৰা গোলাপ ফুল। মূল্য কেনেকৈ দিয়ে নাজানো, অনুভৱত নে বাস্তৱত। নিলিখো আৰু প্ৰেমৰ বিষাদ ৰঙিল চিঠি। লুটিয়াও সোণাৰী সুদা পৃষ্ঠাবোৰ ভাগৰি যোৱাকৈ। ময়েই সেই নিস্তব্ধ প্ৰেমিক, তোমাৰ বাবে, তোমাৰ অপেক্ষাত। সেই আকাংক্ষিত তুমি বাৰু তুমি হৈ আছানে? নিগৰি আছেনে বুকুৰ মৰমবোৰ? নীৰৱে বাজি আছেনে বুকুত প্ৰেমৰ ব্যাকুল সংগীত? কিদৰে ভিতৰি ভিতৰি মৰি গৈছোঁ মই মানুহটো। সেই আকাংক্ষিত তথাপিতো তোমাৰ বাবে পৃষ্ঠা উপৰি পৃষ্ঠা ভৰাই লিখি আছোঁ প্ৰেমৰ কবিতা। সিদিনা সঁচাকৈ মই তোমাৰ কাষত আছিলোঁ, হাতত হাত, চকুত চকু। সেইবাবে তুমি দিয়া আঘাতবোৰ সঘনে মই অনুভৱ কৰোঁ। সুখৰ কোমলতা, প্ৰেমৰ সজীৱতা। সকলো আঘাত কোমল নহ'বও পাৰে কেৱল তোমাৰ বাহিৰে। মই জানো তুমি নুবুজিবা, তুমি কাহানিও নুবুজিবা। মোৰ পৰা তোমালৈ দীঘল এটি কবিতাৰ অভিব্যক্তি।